हेलो गुड मॉर्निंग সকলোকে আকবা স্বাগতম জনাইছো আমাৰ চেনেললে আৰু এয়া আমাৰ কস্তুৰী আজি এক্সাম আছে ৰাইন্সৰ এক্সাম আজি প্ৰথম দিন সেকেন্ড ইউনিট টেষ্ট সমহীয়া পৰীক্ষা হৈ গ'ল এতিয়া আছে ইউনিট টেষ্ট সেকেন্ড আৰু এয়া আমাৰ কস্তুৰী মৰ্নিং গুড মৰ্নিং দোস্ত হাই আৰু এয়া হল মোৰ ফুল মানে ড্ৰেছ স্কুল ড্ৰেছ আৰু এয়া আমি ওলালো কস্তুৰী আৰু মই এয়া কস্তুৰী এনেকৈ ওলাইছে এয়া ড্ৰেছ ফুল ড্ৰেছ আৰু এয়া মোৰ এনেকৈ ওলাইছো মই কিন্তু বহি থাকিলে মানে প্ৰায় 2 ঘন্টা বহি থাকিলে হেল্ল গাইস গুড মৰ্নিং আৰু এতিয়া আমি যাম এক্সামৰ মানে ক্লাছ কানে এক্সামলৈ যাম এতিয়া স্কুললৈ আৰু হাওক চাই থাকিবা আমাৰ ভিডিও আৰু এইফালে আমাৰ কষ্টইয়া পেচাব কৰি আহিছেগে সদায় যাব লগা হয় তাই সদায় ওলাই কৰি ৰুমৰ পৰা ওলাই সিধা পেচাব কৰি আহেগে আকৌ ইয়া স্কুলত কৰিব লাগেই বাৰু তথাপি মানে ওলোৱা আগতে বা কৰি আহেগে আৰু এইফালে আমাৰ কষ্টই আৰু মই গৈ আছো প্ৰায় 15 মিনিট লাগিব আমাক খোজকাঢ়ি যাওঁতে পটাপট যাওঁগে আৰু পৰীক্ষাৰ দিন যেতিয়া সোনকালে অকমান আনকালতকৈ অকমান আগত যাব লাগে সেইটো কাৰণে অকমান সোনকালে ওলাইছো 15 মিনিটৰ আগত ওলাইছো আমি দুজনী আজি আৰু এইফালে আমি পালোহি স্কুল আৰু এয়া কষ্টুৰীৰ লগৰ ফ্ৰেণ্ড কিজনী পাই কৰি অকমান খেলিছে তাই মোক কিবা এটা কৈ দিছিলে আৰু এইফালে আছে এয়া পাৰ্ক অকমানকে পাৰ্কৰ মানে খেলনা বস্তু অকমান সৰু ল'ৰা ছোৱালী আছে যিহেতু আৰু এয়া আমি বহি আছো ইয়াতে এনেই সদায় বহু লগ হৈ মাকবোৰ এনেকে বহি কথা আড্ডা পাতো বিভিন্ন ধৰণৰ কথা হলা আমাৰ ইয়াতে দেখিছে নহয় কি কৰিছো কি নাই কৰা এনেকে বহি থাকো এইফালে ৰাস্তাৰ মেইন ৰোড আছে দেৰগাঁওটো গোলাঘাট আৰু ইয়াতে বহি আমি সদায় চাহ খাওঁ কথা পাতো বিভিন্ন ধৰণৰ আলোচনা হয় আমাৰ ইয়াতে হেল্ল আৰু এতিয়া আমি পালোহি ৰুমত আমাক কষ্টই খুলিছে তলা সদায় খুলিবলৈ লাগে এনেকে তলাটো আৰু এনেকে খুলি তাই শান্তি পাই চাগে কিবা এটা ভাল পায় আৰু এনেকে খুলে মই আহোঁগে অকমান বাহিৰৰ পৰা বেলেগ জুছে লাগি আছে মোৰ তাতে বহি থাকি কথা আলোচনা কৰি থাকোতে গলগে আৰু মই বজাৰত মানে অকমান ৰাস্তা কাষতে পালো মাছ কাৱৈ মাছ তাই দুজনীমান লৈ আহিছো পটাপট গৈ মই বাছি কৰি লওঁ আৰু বহুত দিনত পাইছো যেতিয়া ভাল লাগিলে দাম দি হলো লৈ আহিছো মই খাবলৈকে ঘৰৰ পৰা যিহেতু নেপাওৱে শুনি থাকো সদায় কিন্তু নিদিহে মোক দিন পঠিয়াই সেইকাৰণে আজি ৰাস্তাত পালো যেতিয়া মই লৈ আহিলো আৰু আজি মই দুটামান যে আসলে মই চিনারে তেন্তেনা বটল কিন্তু টেবলেট নিকি মাছৰ নামটো ও জিন্দা হৈ আছে জিন্দা ইটো বগাই যায় মাছ পানী দিব লাগিব সব মই আছে এজনী মৰিলে নিজে ফক দিব লাগে অকমান না বালটিনটা থব লাগিছিলে মই আকেজনী দিলে এজনী মৰা বাছি হলকে দিছে আমাৰ কষ্টুৰে মাছ পালে ৰখিবই নোৱাৰে তাই স্কুলৰ ড্ৰেছ খোলাই নাই তেনেকৈ মাছ এটা লৈ গৈছে বাল্টিঙত পানী দিবলৈ জীয়াই কৰি থবলৈ পানী দিয়া ষ্টাৰ্ট আৰু এইফালে এতিয়া যিকেইটা বাচিব সেইকেইটা আমি থৈ দিম আৰু যিকেইটা মৰি যাব সেইকেইটা খাই দিম এজনী দুজনী তিনিজনী দিয়া হৈ আছে 3-4জনীমান এজনী মৰিলে আধা মৰা আছে আৰু এই দুজনী ভালকৈ মৰিলে এইকেইজনী খাব পৰা আগতে ঘৰত পুৰি খোৱা অভ্যাস আছিলে আৰু পুৰি খাই ভাল লাগে ইয়া হালধি আৰু নিমখ এতিয়া অকণমান তেল দি দিওঁ বৰ বেছি নিদিওঁ কমকৈ তেল দিম নহ'লে তেলখিনি নাথাকি যাব তিনিটা মাছত বিশেষ তেল নালাগে দুটামান পাঁচফোৰণ দি দিছোঁ টেষ্টটো ভাল আহে মানে গোন্ধটো সোৱাদটো আহে গোন্ধটো ভাল আহে এনেকৈ ফ্ৰাই কৰিলে পাঁচফোৰণ দি কৰিলে মই এনেকৈ দি দিম দুটা আৰু এইফালে গাখীৰটো দি দিয়াটো লগতে হৈ যাব মছলা মাছ হ'ব আৰু এইফালে গাখীৰ আৰু মাছখিনি আমি এনেকৈ খৰখৰীয়াকৈ ভাজি পেলাম খৰমৰীয়াকৈ মুখত দিওঁতে যাতে মিহি হৈ যায় চুবাই দিওঁতে যাতে ভাঙি যায় হাড় মূৰবোৰ যিহেতু আমাৰ কষ্টুৰী মুখত দাঁত নাই দাঁত আছে কিন্তু গোটেইখিনি খাই শেষ পেলাইছে আৰু আজি আমাৰ খানা এনেকেই সমাপ্ত কৰিম